নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেলত। কৰোণা ভাইৰাছত মৃত্যু হোৱা লোকসকলক মই সশ্ৰদ্ধ প্ৰণাম কৰিছোঁ, তেওঁলোকে যাতে আত্মাৰ চিৰশান্তি লাভ কৰিব পাৰে। কৰোণা ভাইৰাছ এতিয়া চীনত বিয়পি যোৱাৰ লগে লগে সমগ্ৰ পৃথিৱীতে বিশ্বতে বিয়পি গৈছে এই ভাইৰাছবিধ। গতিকে চীনত প্ৰায় 800ৰ পৰা 900 লোক মৃত্যু হৈছে বুলি জানিব দিছে চীন চৰকাৰে। গতিকে এইটো খুবেই ভয়ানক দৃশ্য আৰু প্ৰায় 40,000 লোকৰো এই ৰোগত আক্ৰান্ত হৈছে। কৰোণা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে প্ৰায় 40,000 লোকৰো অধিক লোক আৰু ফেব্ৰুৱাৰী মাহৰ শেষৰ তাৰিখলৈকে আশা কৰা হৈছে যে প্ৰায় 1 লাখ লোক এই ৰোগত আক্ৰান্ত হ'ব। গতিকে এইটো খুবেই ভয়ানক দৃশ্য। এই ৰোগটো সমগ্ৰ দেশত বা ভাৰতৰ পৰা আমেৰিকালৈ সমগ্ৰ বিভিন্ন বিশ্বতে বিয়পি গৈছে এই ৰোগবিধ আৰু মৃত্যু হোৱাৰ বাতৰি এটা খবৰ পাইছোঁ। গতিকে এইটো খুব ভয়ানক ৰোগ আৰু প্ৰতিষেধক অৰ্থাৎ চিটা উদ্ভাৱনৰ বাবে বিভিন্ন বৈজ্ঞানিকসকলে প্ৰচেষ্টা চলাই আছে আৰু ভৱিষ্যতে আশা কৰা হৈছে যে এই ৰোগটো নিৰাময় হ'ব। গতিকে আৰু এবাৰ মই তেওঁলোকক সশ্ৰদ্ধ প্ৰণাম কৰিছোঁ যিয়ে এই ৰোগত আক্ৰান্ত হৈছে। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।